জগমগুৱা জিলিকি থকা নতুন যুগ চাৰিওফালে পোহৰৰ সময় আমাৰ চকু দুটা বহুত ভাগৰে এতিয়া আমি স্ক্ৰীনত জিয়াওঁ এখন নহয় দুখন নহয় বহুত স্ক্ৰীনত আৰু একেলগে এবাৰ ভাবি চাওক কি আমাৰ চকু দুটাই কিমান কষ্ট পায় এতিয়া মোবাইল ফোনটোকে চাওক আপোনাৰ আৰু ফোনটোৰ সম্পৰ্ক নন ষ্টপ চলি থাকে মোবাইল ফোনৰ ভাল গুণ নিশ্চয় আছে কিন্তু আপোনাৰ ফোনৰ স্ক্ৰীনত আছে এনেকুৱা বস্তু যেটো আপোনাৰ কাৰণে ভাল খবৰ নহয় ব্লু ৰেজ যি আমাৰ চকুত থকা ৰেটিনাৰ কাৰণে কষ্টদায়ক ব্লু ৰেজ আপোনাৰ চকুৰ কাৰণে হানিকাৰক আপোনাৰ চকুৰ পাৱাৰ বাঢ়িব পাৰে এয়াই নহয় ব্লু ৰেজ আপোনাৰ দৃষ্টিক নষ্ট কৰিব পাৰে আমেৰিকাত ব্লু ৰেজৰ নুকসানৰ ওপৰত চলি থকা অনুসন্ধানত তেওঁলোকে এনে তথ্য পালে যে আমাৰ আজিৰ দিনত মোবাইল ফোনৰ ব্যৱহাৰ বহু চকুৰ বেমাৰো বাঢ়ি গৈছে বিজ্ঞানে আমাক এই সকলো দিছে কিন্তু বিজ্ঞানে আমাৰ কাৰণে ৰাস্তাও বিচাৰিছে ক্লিনিকেল ট্ৰায়েলত এয়া ওলাল যে লিঅ'টিন আৰু জিঅ'জেণ্টিন নামৰ দুটা প্ৰকৃতিক তথ্য আমাৰ চকুৰ স্বাস্থ্য ভালে ৰাখে দুৰ্বল হ'লেও তাক ভাল কৰে শুদ্ধ মাত্ৰাত ৰেটিনাৰ ইয়াৰ ভাল ব্যৱহাৰ খুবেই ভাল এতিয়া প্ৰশ্ন এইটো যে কেনেকৈ পাম আমি লিঅ'টিন আৰু জিঅ'জেণ্টিন আধুনিক জীৱনৰ সকলো সমস্যাৰ সমাধান প্ৰকৃতিত আছে কেতিয়াবা কেতিয়াবা এনেকুৱা জাগা যি আমি ভাবিবও নোৱাৰোঁ যেনেকৈ আমাৰ চিধা সাধা মেৰিগোল্ড ফুল যি হয় লিঅ'টিন আৰু জিঅ'জেণ্টিনৰ প্ৰকৃতিক ভাণ্ডাৰ আহক আমি জানো আমেৰিকাৰ বিশেষজ্ঞই কেনেকৈ কৰিলে এই আৱিষ্কাৰ প্ৰথমে তেওঁলোকে জিএমঅ' ফ্ৰী বীজ ৰুলে ডিহাইড্ৰেশ্যন মানে ফুলবোৰক শুকুৱাৰ পাছত তাৰ পাউডাৰ বনালে তাৰ পাছত সেই পাউডাৰৰ পৰা অলি অৰ্জিন পালে কনচেনট্ৰেটটো বেলেগ কৰি তাৰ শুদ্ধিকৰণ কৰে শেষত লিঅ'টিন আৰু জিঅ'জেণ্টিনৰ তেল ৰূপত প্ৰাপ্ত কৰে চকুৰ ভাল অৱস্থাৰ কাৰণে এই তেলৰ পৰা বনোৱা কেপচুল লোৱাৰ পৰামৰ্শ দিয়ে দুনিয়াৰ জানা মানা ডক্টৰে বিজ্ঞানৰ সেইটো আৱিষ্কাৰ এতিয়া ভাৰতত নিউট্ৰিচাৰ্জ ভিউ লিউটামেক্স 2020 তৰফৰ পৰা নিউট্ৰিচাৰ্জ ভিউ প্ৰকৃতিক কেৰাগিনাৰেৰে বনোৱা চফ্ট কেপচুল 100% নিৰামিষ নিউট্ৰিচাৰ্জ ভিউৱে আপোনাৰ চকুক দিয়ে জৰুৰী তথ্য যাতে নতুন দুনিয়াত আপুনি দেখে নতুন সপোন যাতে আপোনাৰ দৃষ্টিশক্তি হওক অতুলনীয় নিউট্ৰিচাৰ্জ ভিউ প্ৰতিদিনে এটা কেপচুল আপোনাৰ সুবিধা অনুসৰি লওক নিউট্ৰিচাৰ্জ ভিউ লিউটিন আৰু জিঅ'জেণ্টিনেৰে ভৰা লিউটামেক্স 2020 তৰফৰ পৰা